আমাৰ আজাদী কা অমৃত মহোৎসৱৰ কাৰণে মোৰ মাটি মোৰ দেশ কেম্পেইনত আমি গোটেই বাক্সা ডিষ্ট্ৰিক্টতে আমি দূৰ টু দূৰ প্ৰত্যেক ঘৰ মানুহৰ পৰা আমি মাটি কালেকশ্যন কৰি আছোঁ এমুঠিকৈ। আৰু এই গোটেই কাৰ্যসূচীটোত আমাৰ সহযোগ কৰিছে আমাৰ CRPFৰ 10th বেটেলিয়ন 10 বেটেলিয়নৰ হাউলি বৰপেটাৰ জোৱানসকল আৰু আমাৰ মুছলপুৰৰ G156 বেটেলিয়ন CRPF আৰু আমাৰ বাক্সা জিলা নেহৰু যুৱ কেন্দ্ৰৰ আমাৰ NYV সকলে লগতে আমাৰ লগত আছে আমাৰ মহিলা সমিতিৰ বাইদেউসকল। এই মাটিটো আমি প্ৰথমতে আমাৰ গাঁৱৰ পৰা মানে প্ৰত্যেক ঘৰ মানুহৰ পৰা সংগ্ৰহ কৰি আমাৰ এইটো ব্লক ৱাইজত আমাৰ জমা কৰা হ'ব। ব্লক ৱাইজত মিক্সিং কৰাৰ পিছত আমাৰ গোটেইখিনি আমাৰ ডিষ্ট্ৰিক্টলৈকে যাব। ডিষ্ট্ৰিক্টৰ পিছত আমাৰ ষ্টেটলৈকে যাব। তাৰপিছত আমাৰ ট্ৰেইন যোগেৰে এই মাটিটো দিল্লীলৈকে অমৃত বাটিকাৰ কাৰণে লৈ যোৱা হ'ব। আজি কোন গাঁৱত এই প্ৰগ্ৰামটো হয়? হয়, আজি আমি এই বৰ্তমান আমি কাটালি গাঁৱৰ পৰা আমি আৰম্ভ কৰিছোঁ এই DC অফিচৰ নিচে ওচৰতে। আৰু আমি আজি সম্ভৱ যদি আমাৰ সম্ভৱ হয় আমি 10-12খন গাঁও আমি কভাৰ কৰিম বুলি আমি ঠিক কৰিছোঁ। হয়, আমাৰ যিহেতু আমাৰ আজি ভাৰত স্বাধীন হৈ যোৱা 75 বছৰ হ'ল, তো 75 বছৰৰ আনন্দ উল্লাসৰ বাবে আমাৰ ভাৰত চৰকাৰে আজাদী কা অমৃত মহোৎসৱ আমাৰ আয়োজন কৰিছিলে। তাৰ লাষ্ট কেম্পেইন হৈছে আমাৰ মেৰী মাটি মেৰা দেশ। তো ইয়াত আমাৰ কথাটো হৈছে কি অমৃত বাটিকাৰ কাৰণে আমাৰ প্ৰত্যেক ঘৰ মানুহৰ পৰা দিল্লীলৈকে মাতি যাব লাগে। তো আমি সমূহ ৰাইজক আমি জনাইছোঁ আমাৰ ফালৰ পৰা আমি যিমানখিনি সম্ভৱ হয় আমি মাটি কালেকশ্যন কৰিছোঁ, যিমানখিনি গাঁও আমি কভাৰ কৰিব পাৰিছোঁ সেইখিনি আমি কৰিছোঁ। গতিকে অন্যসকলেও যাতে ইয়াৰ মাটিখিনি আমাৰ দিল্লীলৈকে যোৱাৰ কাৰণে বিশেষভাৱে সহায় কৰে বা পদক্ষেপ লয়। ইয়াৰ ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰাও এই কেইদিনমান আগতে ইয়াৰ কলচ যাত্ৰা আৰম্ভণি কৰা হৈছে। গতিকে গোটেই চুকে কোণে যাতে মাটিখিনি দিল্লীলৈকে যোৱাৰ বাবে সম্ভৱ হৈ উঠে তাৰ বাবে ৰাইজক মই সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাইছোঁ। বঙাইগাঁও মেৰিডিয়ান কিয়া মটर शोरूमा नोंथांमोननि थाखाय लानानै फैदों बाम्पार अफार। नोंथांमोना सोरबाफोर मेरिडियान किया मटर शोरूमनिफ्राय गारि बायनो गोसो दं अब्ला बङाइगावआव थांनानै बायहैनो हागोन। बे बाम्पार अफारफोरानो जाहैबाय सेल्टस गारियाव 1,20,000, क्लेरेन्स गारियाव 1,50,000, सनिक गारियाव 50,000 सिम खम बेसेनाव मोननो हागोन। नोंथांमोना गोसो गुदुं अब्ला थाबैनो नैबे जानबुं नङाव सुलाद लाहरनो हागोन। जानबुं अनजिमायानो जाबाय 0629 213 4455।